এজন ষ্টুডেণ্টছ যেতিয়া মেট্ৰিক বা ছেকেণ্ড ইয়াৰ বা যিকোনো এক্সাম পাছ কৰি যেতিয়া তেওঁ নিউ স্কুল কলেজত যায় তেতিয়া তেওঁ একদমকৈ মটিভেট হৈ যায় আৰু নিজৰ ফ্ৰেণ্ডছসকলক কয় মই এবাৰৰ পৰা বহুত পঢ়িম, পঢ়াৰ বাহিৰে একো ফাল্টু কাম নকৰোঁ, সকলোতকৈ আগত থাকিম, ভাল ভাল বুকছ কিনি লৈ মটিভেশ্যনেল ভিডিঅ' দেখিবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু এক মাহৰ পিছত তেওঁৰ মটিভেশ্যন সকলো শেষ হৈ যায়। এই যি মটিভেশ্যন আছে না এইটো বহুত দিনলৈ নাথাকে। সাকসেসফুল হোৱাৰ কাৰণে মানুহক লাগে সেলফ ডিসিপ্লিন। সেলফ ডিসিপ্লিন মানে হৈছে নিজৰ প্ৰতি নিজৰ কামৰ প্ৰতি অনুশাসন হোৱা, নিয়মানুবৰ্তিতা হোৱা। উদাহৰণ হিচাপে এজন এথলেটিক্সে এজন ৰানাৰ প্লেয়াৰ্ছে দেশৰ কাৰণে দৌৰে আৰু গোল্ড মেডেল আনে। তো তেওঁলোকৰ সাকসেসৰ পাছত বছৰ বছৰৰ প্ৰেক্টিছ থাকে। মানুহে এক সপ্তাহ দুসপ্তাহৰ পিছত একেটা কাম কৰি বৰিং পাই যায়, কিন্তু তেওঁলোকে বছৰ বছৰ ধৰি প্ৰেক্টিছ কৰিব পাৰে অকল সেলফ ডিসিপ্লিনৰ কাৰণে। তেওঁলোকে মানুহক দেখুৱাব বিচাৰে যে তেওঁলোকে সাধাৰণ জীৱন জীয়াই থাকিব নিবিচাৰে। গতিকে আপুনিও যদি এজন সাধাৰণ মানুহ হৈ জীয়াই থাকিব নিবিচাৰে তেনেহ'লে আপোনাক এটা সাধাৰণ কামক এক্সট্ৰা অৰ্ডিনাৰী কৰিব লাগিব, যাৰ কাৰণে আপোনাক লাগিব সেলফ ডিসিপ্লিন। আপোনালোকে চাইছে ইণ্ডিয়ান আৰ্মি বা ডিফেন্সত কাম কৰা লোকসকলক তেওঁলোকক প্ৰথমে ট্ৰেইনিঙত শিকায় সেলফ ডিসিপ্লিন। মানে যিকোনো ঠাইত ডিউটি দিলে তেওঁলোকে সেলফ ডিসিপ্লিন হৈ সেই ঠাইত কাম কৰিব লাগিব। লাগিলে ৰ'দ হওক, বৰষুণে হওক, ভাল ঠাই হওক, বেয়া ঠাই হওক, যেনেকৈ ঠাই নহওক কিয় ডিউটি কৰিবই লাগিব। তেওঁলোকক সংকল্প দিয়ে, যাৰ কাৰণে তেওঁলোকে এক্সকিউজ কৰিব নোৱাৰে। সেয়েহে মানুহৰ জীৱনত এটা গ'লছ থাকিব লাগিব, ড্ৰিমছ থাকিব লাগিব। আপুনি কি হ'ব বিচাৰে, যদি পোৱা নাই তেনেহ'লে বিচাৰি ওলোৱা আৰু সেই কামটো কৰা, তেতিয়াহে আপুনি জীৱনত কিবা এক্সট্ৰা অৰ্ডিনাৰী কৰিব পাৰিবা। আৰু সেলফ ডিসিপ্লিন হৈ কেতিয়াবা মটিভেশ্যন লোৱা, মটিভেশ্যনেল ভিডিঅ' চোৱা, ভাল ভাল বুকছ আছে সেইটো পঢ়া, তেতিয়া আপুনি ভবা সময়ত গ'ল এচিভ কৰিব পাৰিবা। যেতিয়া এনেকুৱা ধৰণৰ কাম কৰিবলৈ যাবা তেতিয়া মনত বিভিন্ন ধৰণৰ ভাৱ আহিব, কামটো কৰিবলৈ মন নাযাব, আলসি লাগিব। কিন্তু সেলফ ডিসিপ্লিন হৈ যদি কামটো কৰি থাকা তেতিয়াহ'লে লাহে লাহে সকলো ইজি হৈ যাব। আৰু কেতিয়াবা যদি আপোনাক লাগে যে সেই কামটো কৰাত মন বহা নাই বা পঢ়িবলৈ মন বহা নাই, তেতিয়াহ'লে মাজে সময়ে মটিভেশ্যনেল ভিডিঅ' চাব পাৰা বা আপোনাৰ জীৱনৰ এনেকুৱা মোমেণ্ট বা এনেকুৱা সময় বা এনেকুৱা কথা যি নেকি আপোনাক ভাবিলে বা মনত কৰিলে মটিভেশ্যন আহে বা কৰাত জোচ আহে, তো সেই মোমেণ্ট আপোনাক মনত কৰিব লাগিব। আৰু সেলফ ডিসিপ্লিন কেতিয়াও হেৰাব দিব নালাগে, কেতিয়াও শেষ হ'ব দিব নালাগে। সেলফ ডিসিপ্লিন মানে আপোনালোকে টাইম টেবুল হয় বুলি নাভাবিবা। টাইম টেবুলত কি হয়, এটা চাৰ্ট বনোৱা হয়, এই চাৰ্টটোত সকলো টাইমটো লিখা থাকে, মানে এইটো সময়ত কি কৰিম, এইটো সময়ত কি কৰিম। মানে সদায় একেটা টাইম টেবুল ফ'ল' কৰা সম্ভৱ নহয়। গতিকে সেলফ ডিসিপ্লিন মানে আপুনি আজি যদি ভাবিছা এই কামটো কৰিম বুলি, আপুনি যদি এটা চেপ্টাৰ পঢ়ি শেষ কৰিব বিচৰা তেনেহ'লে এটা সময় যদি শেষ কৰিব পৰা নাই, কিন্তু আজিৰ দিনটোত শেষ কৰিম বুলি ভাবিছা তেনেহ'লে যিকোনো সময়ত আপুনি পঢ়ি শেষ কৰিব লাগিব। এইটোৱে হৈছে সেলফ ডিসিপ্লিন। গতিকে এইটো বজাই ৰাখিবা, কেতিয়াও শেষ হ'ব নিদিবা, তেতিয়া আপুনি নিশ্চয় এদিন যিকোনো বস্তু এচিভ কৰিম বুলি ভাবিছা সেইটো এচিভ কৰিব পাৰিবা।